মই পেলুমত আহি পাই গ'লোঁ তেওঁলোকে গৈ ইয়াত 3টা মানুহ ধৰিছিলে ধৰি কিনি যাওঁতে মোক ফোন কৰি ক'লে তেওঁ এটা 52 মিনিটত মোক ফোন কৰি ক'লে যে এনেকুৱা আমি 3টা মানুহ ধৰিছোঁ আৰু গাড়ী এখন ধৰিছোঁ গাড়ীটো আনিব নোৱাৰোঁ 3জন মানুহ আমি ধৰি লৈ আহিছোঁ আপোনাৰ সহায় লাগে তো মই SP ছাৰক ক'লোঁ SP ছাৰে মইতো ক'লোঁ যে ৰাতি ঠিক আছে মইতো SP ছাৰক সুধিব লাগে SP ছাৰ পাৰ্মিশ্যন দিলেই মই যাম তেতিয়া SP ছাৰে মই সুধিলোঁ তেতিয়া মই SP ছাৰে ক'লে যোৱা ফটককৈ যোৱা তেওঁ মোক ফোন কৰিছিলে আপুনি যাওক পাৰ্টি লৈ যাওক বেটেলিয়ান পাৰ্টি লৈ যাওক সোনকালে ওলাই যাওক সেই মৰ্মে মই বেটেলিয়ান পাৰ্টি ফৰেষ্টৰ ষ্টাফটোৱে আপোনাক যেতিয়া তেওঁলোকক গেদাৰিংটো দেখিলে তেতিয়া লগে লগে জনোৱা নাই নেকি না গেদাৰিংটো তেতিয়া হোৱা নাই মেডাম গেদাৰিংটো ৰাতিপুৱা হৈছে ৰাতি ইনচিডেণ্টটো হৈছে ৰাতি 1:30টাত হৈছে ইনচিডেণ্ট ৰাতিপুৱা গেদাৰিং হৈছে 5:30 পিছতে গেদাৰিং হৈ আছে লাহে লাহে মানুহবিলাক ইফালৰ পৰা আহি আছে এইফালে জংঘলতে ফাৰ্ষ্টত চব মানুহ গোট খাইছে গাঁও আছে এইফালে ভিতৰলৈ গাঁও আছে চব মানুহ মানে গেদাৰিং কৰিছিলে আছে ৰাস্তা আছে এইফালে গাঁও আছে তাৰ পৰা আহিছে ফাৰ্ষ্টত মানে চব মানুহ ইয়াতে গোট খাই আছে কালি আমি কথা শুনি আছোঁ ৰাতিৰ পৰা টচ মাৰি আছে আৰু কালি কথা পাতি আছে তেতিয়া কোনো ওলোৱা নাই তেতিয়া তেওঁলোকে কি কৰিছে সেইফালে লাহে লাহে ব্লক কৰি আছে যেতিয়া ইফালৰ পৰা মানুহ আহিলে হঠাৎ মানুহবিলাক ওলাই আহিলে প্ৰায় 300-400 মানুহ লাঠি জোং লৈ দাও লৈ গছবিলাক এতিয়া আছে ৰাস্তাত পৰি আছে আৰু আপুনি কৈছিলে না পিছত আৰু দুটা ৰাউণ্ড ফায়াৰিং হোৱা বুলি কৈছিলে না পিছত দুটা হিলটপ বুলি কৈছিলে আৰু দটো এইটো পাৰ্টটো আপোনালোক এক্সেক্টলি চিন্তা আছে আৰু গাড়ী ট্ৰাকটো এটা দেখি মিটিং কৰা ট্ৰাকটো এতিয়া এক্সেক্টলি আপোনালোকৰ মতে এইটো এৰিয়াটো কাৰ পৰে এইটো আমাৰে পৰে আৰু কাঠটো কোন ফালৰ পৰা কাটিছে কটা গছ সেইফালৰ পৰা আনিছে এইফালৰ পৰা আনিছে এইফালে গৈছিলে যাবলৈতো কোনো বাধা বিঘিনি নাই আৰামত যাব পাৰে গছ কাটোতে কোনো গম নাপায় ফৰেষ্টৰ মানুহৰ পেট্ৰলিং কেনেকুৱা গছটো ইউজুৱেলি ৰাতি কাটে ৰাতিটো পেট্ৰলিং নহয় পেট্ৰলিংটো একচুৱেলি ৰাতিয়ে হ'ব লাগে তাৰ ৰাতি পেট্ৰলিং নহয় কিন্তু আমি যেতিয়া ওলাই আহোঁ তেওঁলোকে খবৰ পাই যায় যে ফৰেষ্টৰ পাৰ্টি আহিছে তেওঁলোকে ষ্টপ কৰি দিয়ে আকৌ ওলাই যেতিয়া যাওঁ আকৌ ষ্টাৰ্ট কৰি দিয়ে এনেকুৱাকৈ কামটো চলি আছে এইটো এতিয়া আপোনালোকৰ কোনো ইনফৰ্মান আছে আমাৰ চ'ৰ্চ থকাৰ কাৰণে এইটো দিনা এইটো গাড়ীটো পালোঁ আৰু মই কৈছোঁ শ্বৰ্ট ৰাউট দি আহিছোঁ আমি খোজকাঢ়ি আহোঁ কেতিয়াবা নদী পাৰ হৈ আহোঁ গাড়ী এৰি থৈ আহোঁ আমৰেনত এনেকৈ